Hello dear students, welcome to Maths Education. HSLC 2025 Advanced Maths or Plain Geometry chapter to ক্ষেত্ৰত 5 marks question or Ptolemy theorem to এবাৰ খুবেই এটা important question. এই Ptolemy theorem টোৰ প্ৰমাণ আহিলে তোমালোকে কেনে ধৰণে ইয়াক সলভ কৰিবা গোটেই অংকখিনি মই তোমালোকক খুব ভালদৰে দেখাবলৈ চেষ্টা কৰিম গতিকে আহচোন পলম নকৰি ডাইৰেক্টলি ইয়াক সলভ কৰিবলৈ চেষ্টা কৰোঁ ফাৰ্স্ট কাম টু হৈছে Ptolemy theorem তত যেটো স্টেটমেন্ট কোৱা হৈছে স্টেটমেন্টটো আমি বুজিব লাগে আৰু তাক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব লাগে যেটো আমাক কোৱা হৈছে যে এটা কোৱাড্ৰিলেটাৰৰ কথা কোৱা হৈছে এটা চতুৰ্ভুজৰ কথা কৈছে যেটো চতুৰ্ভুজ এটা বৃত্তৰ ভিতৰত সোমাইছে এ কোৱাড্ৰিলেটাৰেল ইনস্ক্ৰাইবড ইন এ সাৰ্কেল তো কোৱাড্ৰিলেটাৰেলটো এটা সাৰ্কেলৰ ভিতৰত যদি সোমাই থাকিব লগা হয় আমি ফাৰ্স্ট তাক এক্সপ্ৰেছ কৰিলো তেনেদৰে আমাৰ বাবে এটা কোৱাড্ৰিলেটাৰেল আঁকিবৰ আগতে আমি কি কৰিছো এটা সাৰ্কেল এটা বৃত্ত আঁকিছো এটা আমাৰ বাবে এটা বৃত্ত আৰু এই বৃত্তটোৰ ভিতৰত আমাৰ বাবে আছে এটা কোৱাড্ৰিলেটাৰেল এইটো হৈছে আমাৰ কোৱাড্ৰিলেটাৰেল যাক আমি এ বি সি ডি ৰে নামকৰণ কৰিলো এতিয়া এই কোৱাড্ৰিলেটাৰেলটোৰ ক্ষেত্ৰত আমাক ৰিলেচনটো কি দিছে ৰিলেচনটো হৈছে ডায়াগোনাল ৰিলেটেড ভালদৰে চোৱা কৰ্ণ ৰিলেটেড ৰিলেচন গতিকে দুইডাল কৰ্ণ আমি অংকন কৰিছো তো ফাৰ্স্ট কথাটো কোৱা হৈছে rectangle contained by the diagonals of a quadrilateral ভালদৰে চাবা ডায়াগোনাল দুডালে কন্টেইন কৰা rectangle-টোৰ কথা কোৱা হৈছে অৰ্থাৎ এডাল ডায়াগোনাল হৈছে AC আৰু আনডাল ডায়াগোনাল হৈছে BD আৰু এই AC আৰু BD দুইডালকে যদি আমি প্ৰডাক্ট কৰো অৰ্থাৎ মাল্টিপ্লাই কৰো আমি কি পাম AC * BD যে এই অংকটো যে পাইছো এইটোৱে বুজাই আছে এই ডায়াগোনাল দুডালে গঠন কৰা rectangle-টোৰ এৰিয়া অৰ্থাৎ কালিৰ কথা বুজাই আছে গতিকে আমি কালিৰ কথা বুজাইছে আমি AC * BD দ্বাৰা আমি সেইটো ৰেক্টেংগুলাৰ এৰিয়া লৈছো যাৰ বাহু দুডালৰ দৈৰ্ঘ্য AC আৰু BD তাৰ লগে লগে আমাক কৈছে ইয়াৰ মান কাৰ লগত সমান ইয়াৰ মানটো হৈছে অপজিট সাইডে গঠন কৰা ৰেক্টেংগল কেইটাৰ কালিৰ লগত সমান অৰ্থাৎ AB নামৰ বাহুডালৰ লগত অপজিট সাইডডাল আমাৰ বাবে হৈছে DC অৰ্থাৎ AB আৰু DC ক যদি মই পূৰণ কৰো তেতিয়ালে এনেকুৱা এটা ৰেক্টেংগল পাম যাৰ ওচৰা-ওচৰি বাহু দুটাৰ দৈৰ্ঘ্য AB আৰু DC একেদৰে আন দুডাল সাইডৰ কথা যদি মই কওঁ তেতিয়ালে হ'ব লাগিব AD আৰু BC এতিয়া কথাটো বুজিব লাগিব এইটো থিওৰেমটোৰ আমাৰ ৰিস্টেটমেন্টৰ অংশ এই কথাখিনিক আমি খুব সুন্দৰকে ৰিস্টেটমেন্ট আকাৰে আমি লিখিব লাগিব এইখিনি ৰিস্টেটমেন্টৰ অংশ আহিব মই তোমালোকক আজিৰ এই ভিডিওটোত এইবোৰ কেনেদৰে লিখিব লাগে সেইবোৰ আৰু নিশিকাও তোমালোকৰ কালি পৰহি যেটো পৰীক্ষা গতিকে তোমালোকে সেইবোৰ লিখিবলৈ জানা মই মাথো পৰীক্ষাৰ আগত কেইটামান কথা মনত পেলাই দিও যেকেটা কিবা কাৰণত যদি তোমালোকে পৰীক্ষাত পাহৰি যোৱা যাতে এই ভিডিওটোৰ দ্বাৰা তোমালোকক পৰীক্ষা হলত অন্তত মনত পৰে ঠিক আছে তো ফাৰ্স্ট কামটো আমি এটো কৰিলো এতিয়া মই তোমালোকক ম্যাথছৰ ক্ষেত্ৰতে কৈছো তোমালোকৰ কাৰণে ম্যাথছৰ যেটো যথেষ্ট সংখ্যক ভিডিও প্ৰস্তুত কৰিছিলো ম্যাথছত পঢ়াই থাকোতে মই এটা কথা কৈছিলো যে এনে ধৰণে যেতিয়া সাইডৰ প্ৰডাক্ট হৈ থাকে এতিয়া আমাৰ ক্ষেত্ৰত এডাল ডায়াগোনাল AC আৰু BD হতৰ প্ৰডাক্ট হোৱা দেখিছো AB ৰ লগত DC প্ৰডাক্ট হোৱা দেখিছো AD ৰ লগত BC প্ৰডাক্ট হোৱা দেখিছো এনে ধৰণে যেতিয়া তোমালোকে দেখা পাবা এটা কথা খুব ভালদৰে মনোযোগ দিবা মনত ৰাখিবা এটো হৈছে কি triangle similarity দেখাব লাগিব ত্ৰিভুজৰ সদৃশতাৰ কথা এনে ধৰণৰ কোৱেশ্চনত অহাটো ফাইনাল বুলি ধৰিবা গতিকে ইয়াটো কোনো বেলেগ একো নহয় ইয়াটো সেই একে ধৰণৰ কথাই মই এপ্লাই কৰিম হেতু হৈছে কি যে এই AC ৰ ওপৰত E নামৰ এটা বিন্দু মই ইমাজিন কৰিছো AC ৰ ওপৰত E নামৰ এটা বিন্দু মই ইমাজিন কৰিছো যাতে ADE নামৰ এংগলটো আৰু BDC নামৰ এংগলটো আমাৰ বাবে সমান সমান হয় এনে ধৰণে মই ইমাজিন কৰিছো তো কনস্ট্ৰাকচনত তোমালোকে লিখিব লাগিব ইয়াত তোমালোকে অংকন বুলি লিখিব পাৰা অংকন কনস্ট্ৰাকচন AC ৰ ওপৰত E এটা বিন্দু যাতে angle ADE is equal to angle
BDC. E be a point on AC such that angle ADE is equal to angle BDC. এনে ধৰণে আমি কনস্ট্ৰাক্ট কৰি লৈছো এতিয়া কাক কাক সিমিলাৰ দেখাম সেই কথাটোৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিব লাগিব ফাৰ্স্ট কথাটো হৈছে প্ৰমাণ অংশত প্ৰুফ পাৰ্টত তোমালোকে লিখিব লাগিব মই তোমালোকক গোটেইবোৰ ইয়াত লিখি নেদেখাও জাস্ট কথা কেইটা মই তোমালোকক দেখাম ফাৰ্স্ট ট্ৰায়াঙ্গল কেইটা তোমালোকে খুব মনোযোগেৰে লবা ফাৰ্স্ট যেনে ধৰি লোৱা মই AD ৰ কথা ভাবিছো AD ৰ লগত BC পূৰণ হৈ আছে গতিকে এই ট্ৰায়াঙ্গল দুটা মই লৈছো সোৱা নামটো লিখিছো এটা ত্ৰিভুজ ADE আৰু আনটো ট্ৰায়াঙ্গলৰ নাম মই এতিয়া নিলিখো তোমালোকক মই মেথছতে শিকাইছিলো যে এনেকুৱাকে হে ট্ৰায়াঙ্গল বিলাকৰ নাম লিখিম যাতে সাইড বিলাক বিচাৰিবলৈ আমাৰ কমফৰ্টেবল হয় গতিকে এটা কথা ক্লিয়াৰ যে ADE ৰ লগত মই এই BDC নামৰ ট্ৰায়াঙ্গলটো কথা ইমাজিন কৰিছো কেতুকে মই সিমিলাৰ দেখাম কিন্তু BDC হ'বনে কি হ'ব মই এতিয়াও নাজানো গতিকে মই এতিয়া নিলিখো সময় সাপেক্ষে মই এটা সুবিধা বুজি লিখি দিম তো কামটো হ'ব কি সোৱা ফাৰ্স্ট মই ক'ব পৰা হৈ আছো কি বুলি angle ADE equal to BDC কিয় হৈছে কাৰণটো কনস্ট্ৰাকচন অঙ্কন মতে আমি পাই আছো অঙ্কন মতে এখাৰ ক'ব পৰা হলো আমি এটো হয় অঙ্কন মতে মই লিখি ললো এতিয়া ফাৰ্স্ট কথাটো গম পালো যে D যত আছে ইয়াটো D তাতে আছে গতিকে ইয়াতে আমি D স্থানটো আমি ফিল আপ কৰিব পৰা হৈ গৈছো D স্থানটো আমি ফিল আপ কৰি ললো সোৱা ইয়াতে D পজিশন যেটো সেকেন্ডত আছে তাতো D পজিশন আমি সেকেন্ডত দি দিছো নেক্সট কাম টু সোৱা এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা ত্ৰিভুজ এটো আৰু এটা ত্ৰিভুজ এটো ইহত দুটাৰ ক্ষেত্ৰত আমি যদি মনোযোগেৰে চাও কাক কোড দেখাব পাৰি নেক্সট পাৰ্ট টু ইহতৰ ক্ষেত্ৰত এটা এংগলৰ লগত এটো এংগলৰ লগত এটো সমান পালো আৰু কি সমান হয় হিহতৰ ভালদৰে যদি সোৱা যায় তেতিয়ালে ADE নামৰ ত্ৰিভুজটোৰ এই এংগলটো আৰু আনফালে থকা BDC নামৰ ত্ৰিভুজটোৰ এই এংগলটো একে বিত্ৰস্থ কোণ এংগল ইন দা সেম সেগমেন্ট ভালদৰে সোৱা DC নামৰ সাইড ডালে DC নামৰ কোড ডালে DC নামৰ ঝা ডালে গঠন কৰা সেগমেন্ট DAC is equal to DBC গতিকে ইয়াতে মই লিখিব পৰা হলো কি বুলি সোৱা angle DAC is equal to angle DAC নিলিখি আমি ইয়াত লিখিব লাগিব E কাৰণ আমাৰ ত্ৰিভুজটো ক্ষেত্ৰত E হে আছে হিফালে আমি লিখিব লাগিব কি বুলি DBC একে বিত্ৰস্থ কোণ angle in the same segment এটা সোৱা A পজিশনটোত কিমান আহিছে তাত B আহিছে গতিকে ইয়াত যত A আছিল তাত তোমালকে B ৰ দ্বাৰা ফিল আপ কৰিব পৰা গতিকে এতিয়া কি বাকি ৰল সোৱা B লিখিলা আৰু D লিখিলা বাকি ৰল C গতিকে ত্ৰিভুজটোৰ নাম তুমি ফাইনালি গম পাই গলা BDC অৰ্থাৎ দুটা এংগল ফাইন কৰাৰ পিছতে আমি ত্ৰিভুজটোৰ নাম খুব সুন্দৰকৈ পাই যাও গতিকে এ লিখিব পৰা হলো therefore triangle ADE is similar to triangle BDC সদৃশতাৰ AA বিধি সদৃশতাৰ AA বিধি মতে কোন বিধি মতে দুটা কোণ সমান হলে 3 নম্বৰ কোণটো সদায় সমান হৈ যায় গতিকে আমি তাক দেখুৱাৰ প্ৰয়োজন নাথাকে এনেদৰে লিখি দিলো দিয়াৰ পিছত এতিয়া তোমালোকে চাবা প্ৰয়োজন কি আছে আমাক প্ৰয়োজন কি আছে ফাৰ্স্ট কথাটো আছে আমাক এটা প্ৰয়োজন AD আৰু এটা প্ৰয়োজন আছে আমাক কি AD ৰ লগত কাক পূৰণ কৰিব লাগে BC টেকনিকটো ভালদৰে মনোযোগ দি চাই লবা ইমান বেছি চিন্তা কৰিব নালাগে একেবাৰে ইজি কথা ইজিকে কৰিব লাগে সদায় AD আৰু এটা হৈছে BC যি প্ৰয়োজন আছে কেৱল তাক লিখিছো বাকিবোৰ লিখি থকা নাই তো এতিয়া AD ওপৰত লিখা মানে ফাৰ্স্ট ট্ৰায়াঙ্গলৰ পাৰ্ট আৰু তলত লিখা মানে সেকেন্ড ট্ৰায়াঙ্গলৰ পাৰ্ট ওপৰত লিখা মানে ফাৰ্স্ট ট্ৰায়াঙ্গলৰ পাৰ্ট আৰু তলত লিখা মানে সেকেন্ড ট্ৰায়াঙ্গলৰ পাৰ্ট ইয়াৰ পৰা আহিছে AD অৰ্থাৎ ফাৰ্স্ট এণ্ড সেকেন্ড তেতিয়ালে ইয়াৰ পৰা আহিব কিমান সো ফাৰ্স্ট আৰু সেকেন্ড হৈ প্লে AD গঠন আছে ইয়াত ফাৰ্স্ট আৰু সেকেন্ড হলে গঠন হ'ব কিমান BD ক্লিয়াৰ মানে ফাৰ্স্ট ট্ৰায়াঙ্গলৰ পৰা আনিলো AD সেকেন্ড ট্ৰায়াঙ্গলৰ পৰা আনিলো BD এইবাৰ
তলত লিখিছো BC মানে সেকেন্ড ট্ৰায়াঙ্গলৰ পৰা আহিছে BC মানে ফাৰ্স্ট আৰু থাৰ্ড ইয়াৰ পৰা কিমান আহিব তেতিয়া হলে AE এটো হৈছে আমাৰ অংকটো আৰু ইয়াৰ পৰা লিখিব পৰা হয় যে তোমালোকে AD into BC is equal to AE into BD এটো ইকুৱেশ্যন নম্বৰ 1 ভালদৰে মনোযোগ দি চাই লোৱা যদি বুজাত অসুবিধা হৈছে ৰিপিট আকৌ এবাৰ চোৱা বুজি পাই যাবা আকৌ মই আনগেটা ত্ৰিভুজৰ ক্ষেত্ৰত কৰিব ট্ৰাই কৰিম এইবাৰ আমাক প্ৰয়োজন আহিছে ADB অৰ্থাৎ AB নামৰ সাইডডালো লাগিব এবাৰ আৰু ওপৰৰ ফালে ADC নামৰ সাইডডালো লাগিব এইবাৰ কি কৰিম চোৱা আকৌ ত্ৰিভুজ ADB আৰু আনটো ত্ৰিভুজ মই কৈছো এতিয়া নিলিখো সুবিধা বুজি তাক লিখিম ফাৰ্স্ট মই কি ক'ব পৰা হৈ আছো তাৰ পৰা যাত্ৰা কৰিবা ADB নামৰ এংগলটোৰ কথা মই ফাৰ্স্ট ইমাজিন কৰো এংগল ADB ছবিয়ে কৈ আছে ADB মানে সোমাই আছে ADE plus EDB ADE plus EDB এই দুটা টুকুৰা এতিয়া ADE এৰ স্থানত মই লিখিব পৰা হৈ আছো ADE মানে হৈছে আমাৰ বাবে BDC plus EDB কোৱেশ্চন তো ভালদৰে মনোযোগ দি চোৱা BDC এই টুকুৰাটো এটো প্লাস এটো যোগ কৰিলে আমি কিমান পাম EDC তো ফাৰ্স্ট ইয়াত য'ত D আছিলে ইয়াতো D আহিছে গতিকে ইয়াতে D পজিশনত তোমালোকে D টো ফাৰ্স্ট লিখি লোৱা নেক্সট আৰু কি ক'ব পৰা কিন্তু আকৌ এবাৰ চাই লোৱা নেক্সট আমি ক'ব পৰা হৈ আছো এইবাৰ ত্ৰিভুজ কিটা আমি গম পাই গলো এটা ত্ৰিভুজ আছে ADB আৰু এটা ত্ৰিভুজ আছে EDC এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত কমন অংশ বুলিবলৈ তোমালোকৰ বাবে কি আছে আকৌ এবাৰ চোৱা ADB এইটো ADB এইটো কোন আৰু ইফালে আছে EDC ভালদৰে চোৱা এই এংগলটোৰ লগত ইয়াৰ এই এংগলটো সমান গতিকে এটোকো লিখিব পৰা হলা কি বুলি এংগল DBA is equal to angle DCE একে বিত্ৰস্থ কোণ লিখি দিলো লিখি দিয়াৰ পিছত এতিয়া কামটো কি হ'ব এনেকে গমে পালা B জায়গাত কোন আহিব C আহিব B জায়গাত কোন আহিব B যত আছে তাত কিমান আহিব C আহিব গতিকে বাকি ৰ পইণ্টটো হৈছে আমাৰ বাবে E লিখি দিলো এনেদৰে দেতেকে ত্ৰিভুজ ADE is similar to ত্ৰিভুজ নামটো চোৱা ADB similar to ত্ৰিভুজ EDC সদৃশতাৰ শৰ্তটো কি আহিব সদৃশতাৰ AA বিধি সদৃশতাৰ AA বিধি অনুসৰি এটো এনেদৰে লিখিব পৰা হলো লিখি দিলো লিখি দিয়াৰ পিছত আমাৰ কামটো কি আকৌ আহিলে সেই একেটাই কথা আমাক কি প্ৰয়োজন আছে কোৱেশ্চনটো আমাক লাগে AB লাগে AB লগত কি পূৰণ হ'ব লাগিব AB লগত পূৰণ হ'ব লাগে DC গতিকে ইয়াত যদি AB ওপৰত আহে ইয়াত DC আহিব লাগিব তলত AB যদি তাৰ ওপৰত আহে DC আহিব লাগিব তলত লিখি দিলো তেনেদৰে এতিয়া AB মানে হৈছে কি ফাৰ্স্ট আৰু থাৰ্ড ইয়াৰ ফাৰ্স্ট আৰু থাৰ্ড মানে হৈছে কিমান EC ফাৰ্স্ট আৰু থাৰ্ড মানে হৈছে ইয়াৰ EC আকৌ ইয়াৰ তলত DC লিখিছো মানে সেকেন্ড ট্ৰায়াঙ্গলৰ পাৰ্ট DC মানে হৈছে সেকেন্ড আৰু থাৰ্ড ইয়াৰ সেকেন্ড আৰু থাৰ্ড মানে হৈছে DB বা BD গতিকে ইয়াক এনেদৰে লিখিলো BD এটা ক্ৰস কৰি মাল্টিপ্লাই কৰিলে AB into DC is equal to EC into BD বা BD into EC গতিকে এটো ইকুৱেশ্যন নম্বৰ 2 পাই গলো দুটা ইকুৱেশ্যন এতিয়া পোৱা ইকুৱেশ্যন দুটা মই যদি প্লাস কৰি দিও এতেকে 1 প্লাস এতিয়া 1 plus 2 is implies that 1 আৰু 2 যদি মই যোগ কৰো AD into BC plus AB into DC is equal to AE into BD plus
BD into EC, hence লাইনত আহি গৈছে কি এতিয়া এইফালে যদি মই লিখো কেনেকুৱা হ'ব অলপ সজাই লিখি দিছো AB into DC plus AD into BC is equal to এইফালে কিমান আহিব চোৱা BD দুয়োটাৰ পৰা আহিলে কমন বাকি ৰল AE plus EC implies that AB into DC plus AD into BC is equal to কিমান আহিব AE plus EC সবিয়ে কব মোক কথা AE plus EC equal to আমাৰ বাবে AC আৰু আনডাল হৈছে BD hence proved সোয়া আমাৰ বাবে যেটো উলিয়াবলৈ বিচাৰি আছিল আনসাৰটো ওলাই গৈছে তো টলেমি থিওৰেমটো এইটো এনে ধৰণে টলেমি থিওৰেমটো কৰে প্ৰথমত লিখিব লগা ৰিস্টেটমেন্ট আৰু কনস্ট্ৰাকচন পাৰ্টটো মই লিখি দিছো ৰিস্টেটমেন্ট পাৰ্টটো মাথো লিখা নাই বাকিখিনি খুব সুন্দৰকে তোমালোকক লিখি দিয়া হৈছে তোমালোকে এই গুটেইগৰা স্টেপ ফলো কৰি পেলাই টলেমি থিওৰেমটো আহিলে 5 মাৰ্কস তো কনফাৰ্ম হোৱাকে তোমালোকে পুনৰবাৰ প্ৰেক্টিস কৰিবা আৰু পৰীক্ষালৈ যাবা দেখিবা এই কোৱেশ্চনটো আহিছে তোমালোকে কৰিব পাৰিবা ঠিক আছে থ্যাংক ইউ